এইবাৰ বিহুৰ সময়ত মই এবিধ হালধীয়া লাৰু বনাইছিলোঁ আৰু এই ৰংটো আনিবলৈ মই কোনো ধৰণৰ আৰ্টিফিচিয়েল কালাৰো দিয়া নাছিলোঁ আৰু মোৰ আগৰবোৰ ভিডিঅ' যদি আপোনালোকে চাইছে অলপ হ'লেও ধৰিব পাৰিছে এই লাৰুবিধ মই কিহেৰে বনাইছিলোঁ আৰু গাজৰখিনি দেখা পোৱাৰ পিছতো গম পালেই যে আজি কিহৰ লগত লাৰু বনাব গৈ আছোঁ। গাজৰখিনি বাকলি গুচাই ধুই সৰুকৈ কাটি মিক্সাৰ জাৰত দিলোঁ। এইখিনি এটা পেষ্ট কৰা হ'ব, কিন্তু গাজৰখিনি খুব ভালকৈ মিহি হ'ব বিচৰা নাছিলে এইবাৰ, সেইকাৰণে নাৰিকল মিক্স কৰি মই গোটেই কামখিনি কৰিলোঁ। অৱশ্যে 3 বছৰ আগতে এই ৰেচিপিটো বনাইছিলোঁ মই ইউটিউবৰ কাৰণে। সেই সময়ত যেতিয়া ভিডিঅ'টো কৰিছিলোঁ গাজৰ নাৰিকল একেলগে কাটি এটা জাৰতে মই গুড়ি কৰিছিলোঁ। অৱশ্যে এইবাৰৰ কথাটো সামান্য বেলেগ আছিল। গাজৰৰ লগত লাৰু বনাম বুলি এইবাৰ ভবাও নাছিলোঁ। ভবা হ'লে নাৰিকল গাজৰ একেলগে মিক্স কৰিলোঁ হয়, তেতিয়া মোৰ কামটো সহজ হৈ যায়। অৱশ্যে চুজিৰ লগত বনাম বুলি আগৰ পৰাই নাৰিকলখিনি ঠিক কৰি থোৱা আছিল, এই কাৰণে মোৰ কিছুমান কাম দীঘলীয়াও হৈ গ'ল এইবাৰ। এতিয়া দুয়োখিনি নাৰিকল ভালকৈ মিক্স কৰা হ'ব আৰু প্ৰয়োজন অনুসৰি ইয়াত দিয়া হ'ব চেনি। ইয়াত মই গুড় নিদিওঁ আৰু চেনি দিলেহে গাজৰৰ কালাৰটো থাকিব। গাজৰ দিলে কোনো ধৰণৰ এক্সট্ৰা ফ্লেভাৰ নাহে সঁচা কথা, কিন্তু ৰংটো খুব ভাল আহে। অৱশ্যে বগা নাৰিকলৰ লাৰুখিনিও দেখিবলৈ ভাল হয়, সেইখিনি আমাৰ ট্ৰেডিশ্যনেল, কিন্তু যিসকলে গাজৰ নাখাওঁ বুলি ভাবে তেওঁলোকৰ কাৰণে এনেকুৱা লাৰু বনাবও পাৰে। গাজৰ আমাৰ শৰীৰৰ কাৰণে ভাল হোৱাৰ লগতে গাজৰ নোখোৱাসকলৰ কাৰণে এটা বেষ্ট অপশ্যন বুলি ক'ব পাৰি। ইয়াৰ মাজতে কেইটুকুৰমান গাজৰ থাকি গৈছিল, সেইখিনি মই পেলাই নিদি সৰু সৰুকৈ কাটি ইয়াৰ লগতে মিক্স কৰি দিলোঁ। চেনিৰ লগত খুব ভালকৈ সানি মই এইখিনি 1 ঘণ্টাৰ পৰা 2 ঘণ্টামান ঢাকি থ'ম আৰু তাৰপিছত নৰ্মেল নাৰিকলৰ লাৰু যেনেকৈ বনাওঁ তেনেকৈ গেছত পাতি দিলোঁ। গেছটো এইখিনি সময়ত একেবাৰে ল' কৰি ৰাখিছোঁ, লগতে হাতখন অলপ সময়ৰ কাৰণেও এৰা নাই। গাজৰ দিয়া হৈছে যদিও তলৰ পৰা যদি অকণমান জ্বলি আহে ইয়াৰ টেষ্টটো বেয়া হ'ব, লগতে লাৰুখিনি কিন্তু ভাল নহ'ব। আৰু লাৰুখিনি সামান্য আঠাৰ দৰে হৈ অহাৰ পিছতে মই আগতে ভাজি ৰখা পিঠাগুড়ি অকণমান দিলোঁ। এই পিঠাগুড়িখিনি ভজাৰ পিছত মই চালি লৈছিলোঁ যাতে আজি লাৰুখিনি খুব মিহি হয়। লগতে পিঠাগুড়ি দিয়াৰ দুটা কাৰণ নথকাও নহয়। প্ৰথম কথা, পিঠাগুড়ি দিলে লাৰুখিনি কিছু বেছিও হ'ব, লগতে বাইণ্ডিঙত সহায় কৰিব। আজি বহুত কামৰ মাজত লাৰুখিনি বনাইছিলোঁ। পিঠাগুড়ি দিয়াৰ কাৰণে নাৰিকলখিনি মই বহুত বেছি ভাজিব লগা হোৱা নাই আৰু লাৰুখিনি তেতিয়া মই খুব শান্তিৰে বান্ধিব পাৰিম। এইখিনি আচলতে কাৰণ আছিল, কিন্তু যিসকলে পিঠাগুড়ি বেয়া পায় তেওঁলোকে গাজৰ আৰু নাৰিকলৰ লাৰু বনাব পাৰে। ইয়াৰ ভিডিঅ' কিন্তু মই অলৰেডি দি থৈছিলোঁ 3 বছৰ আগতে। খুব ভাল হয় কিন্তু তেনেকৈ। গৰমে গৰমে যিমান পাৰি সোনকালে লাৰুখিনি বান্ধি শেষ কৰিলোঁ আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ। আজি লাৰুখিনি পিঠাগুড়ি দিয়াৰ কাৰণে খুব কম সময়তেই টান হৈ গ'ল আৰু খুব মিহিও হৈছে। আৰু এনেকুৱা মিহি আৰু টান লাৰু যেতিয়া হয় কাৰোবাক দিবও ভাল লাগে, নিজে খায়ো ভাল পাওঁ। আচলতে কোনোবা আহিলে প্লেটখনত সজাই ভাল লাগে, দেখিবও ভাল হয়। আৰু এইখিনি লাৰু আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। আৰু এই লাৰুখিনি বনাইছিলোঁ বিহুৰ সময়ত, তেতিয়া বেলেগ লাৰুৰ লগতে এই লাৰুখিনিও বনাইছিলোঁ আৰু একেলগে গোটেই লাৰুখিনি থৈছোঁ আৰু আপোনালোকক দেখুৱাই দিলোঁ। আৰু এয়া চাওক, এটা ওচৰৰ পৰা দেখুৱালোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব। যদি কোনোবা নতুনকৈ আহিছে পেজটো প্লিজ ফ'ল' কৰি দিব যদিহে ফেচবুকত চাই আছে, লগতে ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাই আছোঁ খুব সোনকালেই।